বাপতি সাহোন ভোগালীক আদৰাৰ ব্যাপক আয়োজন ৰাজ্যত, কিন্তু ভোগৰ উৎসৱতো উচা নাই একাংশ সৰ্বহাৰা অসমীয়াৰ। আমি বানপানী বিধ্বস্ত নহয় জানো, বানপানী বিধ্বস্ত খেতি পথাৰ নাই, বিহু নাপাতো আৰু। ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি, কিন্তু তাৰ মাজতে এয়া এক বিপৰীতমুখী দৃশ্য। বানে গৰকা তিয়কৰ জাজিমুখত দীৰ্ঘদিন ধৰি মথাউৰিৰ ওপৰত বসবাস কৰা লোকসকলৰ মাজত 2002 চনতে ঘৰ মাটি ব্ৰহ্মপুত্ৰই উটুৱাই নিয়াৰ পাছত অস্থায়ীভাৱে বসবাস কৰি থকা পৰিয়ালকেইটাই বিগত 8 বছৰে হেঁপাহেৰে উদযাপন কৰিব পৰা নাই কোনো এটা বিহু। এইবাৰো এইসকলৰ মাজত নাই ভোগালীক আদৰাৰ কোনো পৰিৱেশ। আমি আগৰ পৰাই আমি বানপানী বিধ্বস্ত নহয় জানো, বানপানী বিধ্বস্ত খেতি পথাৰ নাই, বিহু নাপাতো আৰু। এবাৰ পাতিব নাই? নাপাতো। কিমান দিন আছে এনেকৈ আপোনালোক? আমাৰ হ'ল 20 বছৰ, মানে বেছিয়ে হৈছে নেকি, কম হোৱা নাই। এই 20 বছৰ আপোনালোকে বিহু চিহু পতা নাই বাৰু? নাই পতা। গড় বাৰী এনেকৈ পানীয়ে উটুৱাই নিলে, খেতি পথাৰ চব বানপানী বিধ্বস্ত হ'ল আৰু গৰাই কাটি নিলে ভূমিকেইটা, নাপাতো আৰু বিহু। বাৰিষা বলিয়া বানে খেতি পথাৰ সকলো বিনষ্ট কৰাৰ পাছত এতিয়া ভোগৰ উৎসৱত ভোগ কৰিবলৈ অসমৰ্থ গাঁওবাসী। বিহুৰ বতৰত গঞা ৰাইজৰ এই দুৰ্দশা দেখাৰ পাছত গা লৰিবনে চৰকাৰৰ? ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত।